নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল দত্ত। মোৰ নতুন চেনেল টেক্স ফৰ আছাম ভিডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে আজিৰ টপিকটো নিশ্চয় গম পাইছে চাগে। টপিকটো হ'ল 5 এমেজিং ফেক্টছ এবাউট ব্লু ফেচবুক। চ' ব্লু ফেচবুক বুলি কিয় কৈছোঁ অকণমান পিছত গম পাবা। চ' ব'লা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ প্ৰথম পইণ্টটো হ'ল এইটো, ফেচবুক ইজ ব্লু বিকজ মাৰ্ক জুকাৰবাৰ্গ ইজ কালাৰ ব্লাইণ্ড। তোমালোকে নিশ্চয় গম পোৱা যে ফেচবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গ। চ' মাৰ্ক জুকাৰবাৰ্গ হ'ল কালাৰ ব্লাইণ্ড। মানে তোমাৰ 2010ত এটা গম পোৱা গৈছিলে ফেচবুকৰ কালাৰটো ব্লু এইটো কাৰণে ৰখা হৈছে যে মাৰ্ক জুকাৰবাৰ্গ ৰেড আৰু গ্ৰীণ কালাৰ ব্লাইণ্ড। মানে কালাৰ ব্লাইণ্ড মানে কি হয় তোমালোকে গম পোৱা নাই? কালাৰ ব্লাইণ্ড মানে তোমালোকৰ এটা নেচাৰেলি কিছুমান মানুহ এনেকুৱা থাকে যে তোমাৰ কিছুমান কালাৰৰ ডিফাৰেঞ্চটো ধৰিব নোৱাৰে। মানে মাৰ্ক জুকাৰবাৰ্গ ৰেড আৰু গ্ৰীণৰ কালাৰৰ ডিফাৰেঞ্চটো ইমান ভালকৈ ধৰিব নোৱাৰে। চ' ব্লু কালাৰটো চবতকৈ তেওঁৰ কাৰণে চবতকৈ ৰিচেছ কালাৰ, চবতকৈ ভালকৈ ধৰিব পাৰে কালাৰটো। চ' মাৰ্ক জুকাৰবাৰ্গে এটা ইণ্টাৰভিউ নিজে কৈছিলে মোৰ কাৰণে ব্লু কালাৰটোৱে হ'ল চবতকৈ ৰিচ কালাৰ। চ' তেওঁ সেইকাৰণে ফেচবুকৰ কালাৰটো ব্লু ৰাখিলে। এইটো তেওঁ 2010ত কথাটো গম পোৱা গৈছিলে। ছেকেণ্ডটো পইণ্ট হ'ল এইটো, ছেকেণ্ডটো পইণ্টত তোমালোকে গম পাইছা যে মাৰ্ক জুকাৰবাৰ্গ পইচাত ইণ্টাৰেষ্টেড নহয়। তেওঁ এবাৰ নিজেই সঠিকভাৱে কৈছিলে যে মই পইচাত ইণ্টাৰেষ্টেড নহয়। তেওঁ ৱৰ্ল্ডক কানেক্ট কৰাতহে মেইনলি ইণ্টাৰেষ্টেড। মেকিং মানি ইজ নট হিজ ফাৰ্ষ্ট টাইম, কানেক্টিং দ্য ৱৰ্ল্ড ইজ তেনেকৈ ফাৰ্ষ্ট টাইম। থাৰ্ড পইণ্টটো হ'ল মাৰ্ক জুকাৰবাৰ্গ এজন হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট আছিলে। তেওঁ সেই পঢ়ি থকা কালতে লগৰ বন্ধু কেইজনমান লগ লাগি তেওঁলোকে এটা ৱেবছাইট ইনভেণ্ট কৰিছিলে, যিটোৰ নাম পিছলৈ ফেচবুক হ'ল। ফ'ৰ্থ পইণ্টটো হ'ল দ্য ফেচবুক এন এপ ফৰ হাৰ্ভাৰ্ড ষ্টুডেণ্ট। 2004 চনৰ ফেব্ৰুৱাৰী 4 তাৰিখে তেওঁলোকৰ ইউনিভাৰ্চিটিতে এটা নতুন ৱেবছাইট লঞ্চ কৰিছিলে। ত' এই ৱেবছাইটটোৰ নাম আছিলে দ্য ফেচবুক। সেই ফেচবুকটো ইউনিভাৰ্চিটিসকলৰ ষ্টুডেণ্টখিনিয়ে বেলেগ এজনে আনজনক ভালদৰে জানিব পাৰে সেইটো উলিওৱা হৈছিলে। ত' তাত প্ৰথমতে এইটো কাম কৰিব পৰা গৈছিলে যে এজন মানুহে আন এজন মানুহৰ ফটোত এইটো কিমান ভাল কিমান বেয়া তেনেকৈ ৰেটিং দিব পৰা হৈছিলে। এনেকুৱা ধৰণৰ কামতে প্ৰথমতে ফেচবুক এপটো ইউজ কৰা গৈছিলে, দ্য ফেচবুক এপটো। পিছলৈ ইয়াক অকল ফেচবুকটো আলোচনা কৰি কিছুমান সংস্থাৰ লগত নিজৰ মাজতে আলোচনা কৰি ভালদৰে তেওঁ ফেচবুক বুলি নামটো দিয়া গ'ল। ফিফ্থ পইণ্টটো হ'ল যে 2006 চনৰ ছেপ্টেম্বৰ 24 তাৰিখে ফেচবুকটো ৰাজহুৱাভাৱে সকলোৰে কাৰণে উপলব্ধ হ'ল। সকলো মানুহ 13 বছৰ ওপৰ আৰু এটা ভেলিড ইমেইল আইডি আছে তেওঁলোকৰ বাবে ফেচবুকটো উপলব্ধ হ'ল গোটেই ৱৰ্ল্ডত। লাষ্টৰ পইণ্টটো হ'ল তেওঁ 1984 চনৰ 14 মে'ত জন্মগ্ৰহণ কৰিছিলে আৰু এতিয়া তেওঁৰ বৰ্তমান বয়স হ'ল 37 ইয়াৰ্ছ। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক আৰু নতুনকৈ আছে যদি চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি দিবা, লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিবা। কিবা নিশ্চয় কমেণ্ট কৰিব পাৰা কিবা ক'বলৈ থাকিলে।